এনেকা বাঁচাবা তুমি আহি কিনে বাঁচাও আমাক তুমি যেনেকা পারো সেনেকা মোক আহি কিনে বাঁচাও আমার বুড়া বুড়া এটা বাপ আছিলে আমার হাজবেন্ড নাই একো নাই এটা ঘর আছিলে তথাপি হিন্দা ভাঙি দিলে আমি কিমান হাতে ভৰিতে ধৰিছো তথাপি মোক আহি কিনে হিন্দা ভাঙি দিলে আমার পানি চানি একো নাই ল'ৰা ছোৱালী পানীৰ কাৰণে হাহাকাৰ লাগিছে গছৰ তলত থাকিছো এতিয়া বৰষুণ পৰিলে গছৰ তলতো পানী পৰিব এতিয়া ল'ৰা ছোৱালীলে ক'ত যাম এই অসমৰ সোণাপুৰ যে নিৰ্মমভাৱে উচ্ছেদ অভিযান চলাই সংখ্যালঘু মুছলমান জনগণক যেনেকৈ অত্যাচাৰ কৰিলে গুলীকাণ্ড সংঘটিত কৰিলে বহু লোক ইতিমধ্যে গুৰুতৰভাৱে জখম হৈছে তেওঁলোকৰ ভৰি তেওঁলোকৰ বিভিন্ন অংগত তেওঁলোকৰ জখম হৈছে ইতিমধ্যে আমাৰ তাত ভিডিঅ' আহি পৰিছে আমি যিহেতু দিল্লীত আছোঁ গতিকে আমি দিল্লীৰ পৰাই আমি অসমৰ সংবাদ জগত অসমৰ দল সংগঠন অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এইখন হিটলাৰী চৰকাৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আৰু আজিৰ যি ঘটনা সংঘটিত কৰিলে আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ এই ধৰণৰ সংখ্যালঘু জনগণৰ ওপৰত যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে এটাৰ পিছত এটাকৈ এয়া বন্ধ হ'ব লাগিব অন্যথাই অসমৰ জনগণক লৈ আমছে ৰাজপথত নামিব আৰু তাৰ কাৰণে অসম চৰকাৰে এই মুকলি প্ৰত্যাহ্বান অসম চৰকাৰে গ্ৰহণ কৰিব লাগিব আজি এটা কথা স্পষ্ট সংখ্যালঘু জনগণক সাংবিধানিকভাৱে যি নিৰাপত্তা প্ৰদান কৰিব লাগিছিল অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা নাই তেওঁলোকক নিৰাপত্তা প্ৰদান নকৰি আজি ভূমিহীন মানুহসকলক বানপানী গৰাখহনীয়া কবলত পৰি সৰ্বশ্ৰান্ত হোৱা মানুহসকলক আজি চৰকাৰী ভূমিত থকাৰ সুযোগ লৈ তেওঁলোকক যি নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে আমি আমছে তীব্ৰভাৱে অসম চৰকাৰক সকীয়াৰি প্ৰদান কৰিছোঁ আৰু আজি যি গুলীকাণ্ডৰ ফলত যিসকল ক্ষতিগ্ৰস্ত হ'ল যিসকল আহত হ'বলগীয়া হ'ল আমি তেওঁলোকক ক্ষতিপূৰণ দাবী জনাইছোঁ লগতে তেওঁলোকৰ ক্ষেত্ৰত এটা স্পেচিয়েল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আমি ভাবোঁ যে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই ধৰণৰ অমানৱিক কাণ্ডৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে কঠোৰ এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি আমচুৰ পৰা প্ৰথমতে এই ৰিয়েকশ্যনটো আপোনালোকৰ যদি প্ৰদান কৰিলোঁ অসম চৰকাৰৰ হিটলাৰী শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাক সকীয়াৰি প্ৰদান কৰিছোঁ আপোনাৰ এই গুণ্ডাৰাজ বন্ধ কৰিব লাগিব আপোনাৰ এই অত্যাচাৰ বন্ধ কৰিব লাগিব নহ'লে সংখ্যালঘু জনগণে হৈ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আপোনাৰ বিৰুদ্ধে গণ আন্দোলন কৰিব তাৰ কাৰণে সাজু থাকক মুকলি প্ৰত্যাহ্বান জনালোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকা বাঁচাবা তুমি আহি কিনে বাঁচাও আমাক তুমি যেনেকা পারো সেনেকা মোক আহি কিনে বাঁচাও আমার বুড়া বুড়া এটা বাপ আছিলে আমার হাজবেন্ড নাই একো নাই এটা ঘর আছিলে তথাপি হিন্দা ভাঙি দিলে আমি কিমান হাতে ভৰিতে ধৰিছো তথাপি মোক আহি কিনে হিন্দা ভাঙি দিলে আমি কেনেকা বাঁচিম এতিয়া ৰাস্তাত আমি ঘূৰি ঘূৰি আছো আমাৰ পেটত ভোক নাই ভগৱানে আমাক চাই আছে মোক কেনেকা কি কৰি আছো ছোৱালী লৈ আমি ক'ত যাম আমাৰ বহিবা জেগা নাই আমাৰ পানী চানি একো নাই ল'ৰা ছোৱালী পানীৰ কাৰণে হাহাকাৰ লাগিছে গছৰ তলত থাকিছো এতিয়া বৰষুণ পৰিলে গছৰ তলতো পানী পৰিব এতিয়া ল'ৰা ছোৱালীলে ক'ত যাম আমাৰ 3 দিন হৈ গ'ল ভাঙা এইখিনি আমাৰ ঠাই ভাঙি দিছে আমাৰ কোনো এটা মানুহ চাবলগীয়া অহা নাই আমাৰ ইয়াত যে আমি মানুহ আছোঁ না কি আছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা কোনো এটা সঁহাৰি পোৱা নাই আমি গছৰ তলত বৰ্তমান বসবাস কৰি আছোঁ বৰষুণ পৰি আছে আমাৰ এইখিনি 1 নং কচুতলি পথাৰ যিখিনি ভাঙিছে সোণাপুৰ পঞ্চায়ত আমাৰ যিখিনি ভাঙিছে এইখিনিৰ দৃশ্য দেখাই আছোঁ আমি আমাৰ মানুহবিলাক চাক চাক এতিয়া আপোনাক কি ক'ম আমাৰ ক'বলগীয়া কোনো ভাষা নাই এয়া আমাৰ ল'ৰা ছোৱালী এতিয়া গছৰ তলত থাকিবলগীয়া হৈছে আমাৰ ঘৰ দুৱাৰ ভাঙি দিছে সব ভাঙি দিছে কোনো এটা মানুহ আমাৰ ওচৰত অহা নাই এতিয়া চাক আমাৰ ল'ৰা ছোৱালী এতিয়া গছৰ তলত থাকিবলগীয়া হৈছে চাক এইটো আমাৰ ঘৰ এতিয়া বৰ্তমান আমাৰ ঘৰ হৈছে গছৰ তলতে থাকিব লাগিব এতিয়া আমাৰ উপায় নাই তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আবদাৰ জনাইছোঁ আমাক কিবা এটা কৰক নহ'লে আমি আৰু ইয়াত থাকিব নোৱাৰিম আমিতো ভাৰতৰ নাগৰিক হয় সব আছে আমাৰ আপোনালোকে যে এনে কৈ থাকে বাংলাদেশী প্ৰমাণপত্ৰ আছে আমাৰ চাক আপোনালোকে ডকুমেণ্ট চাক এতিয়া আমাৰ এটা কথা আপোনালোকক আবদাৰ জনাওঁ যে আপুনি যি কৰে
আপোনাৰ ভূমি আপুনি খালী কৰিছে, আমি একো প্ৰতিবাদ কৰা নাই। এতিয়া আপোনাৰ কামখিনি আপুনি কৰক। এতিয়া আমাক কি কৰিব? নহ'লে আমাক কিবা সংস্থাপন দিয়ক, নহ'লে আমাক গুলিয়াই মাৰি থৈ যাওক। তাৰ বাদে আমাৰ কোনো ইয়াত আৰু কোনো এটা কথা ক'বলগীয়া নাই। চাওক আমাৰ পাব্লিক চাওক,